নমস্কাৰ, কি খবৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল। আৰু এখেতটো গ'ল গোৱালে আৰু মই আছোঁ ঘৰত অকলে। আৰু পিছে ৰাতি খুৰী ছোৱালীজনী আহে, ওচৰৰে হয়, ঘৰৰ কাষতে তাই আহে, ৰাতিটো থাকে, তাৰপিছত যায়গৈ, দিনটো অকলে অকলে থাকোঁ। তাকেই এতিয়া মই বাহিৰত ৰৈ আছিলোঁ, মানে মাছ কিনো বুলি। তেতিয়াই মানে আমাৰ ঘৰত সদায় যিটো সৰু ভাইটি এটাই পাচলি দিয়ে কেতিয়াবা, ঘৰৰে হয় আৰু সেই পাচলিবোৰ আনি আছিলে। তাৰপিছত মই ক'লোঁ পাৰ আনিছা নেকি? মোনাটো মানে যেনেদৰে বান্ধি থৈ দিছে, মই কৈছোঁ জৰুৰ ইয়াত পাৰই আছে। মই কৈছোঁ পাৰ আনিছা নেকি তুমি? মই কৈছোঁ, সি কৈছে অঁ আনিছোঁ, ল'ব নেকি? মই কৈছোঁ দিয়া তেন্তে, মই কিন্তু নামাৰোঁ, নাকাটো, তুমি কাটি দিয়া। তাৰপিছত সেয়ে তাকে আজি পাৰ মাংস বনাম, খাম আজি। এযোৰ লৈছোঁ। তাৰপিছত সেয়ে ভাইটিটোৱে কাটি আছে, বাচি মানে পাখিবোৰ গুচাই আছে। তাৰপিছত মই বনাম। এতিয়া যাওঁ ব'লক, ভাইটিটোৰ ওচৰলৈ যাওঁ, চাওঁ সি কেনেকৈ কাটিছে মেলিছে। সি কৈছে কি মোৰ টাইম নাই, মই মানে অকণমান দূৰলৈ যাব লাগিব। মই কৈছোঁ একো নাই, প্লিজ কৰি দিয়া না, তোমাক বোলো মই ধুনীয়াকৈ চাহ একাপো খুৱাই দিম, আৰু ৰুটিও খোৱা নাই মই, মোৰ লগতে খাবা, বহা বোলো, হেৰি কৰি দিয়া বোলো। সি কৈছে হ'ব আৰু দিয়ক। কিন্তু ভাইটিটো ভাল, সি মোৰ কথাবোৰ নেপেলায়, মোক কথাটো মানে ক'লে মানে আৰু। এতিয়া ব'লকচোন তাৰ ওচৰলৈ যাওঁ। এইটো ভাইটিটো, ই গুচাই আছে পাৰ। ক'ৰ পৰা আনিছিলা পাৰটো? পাৰকেইটা গাঁৱৰ পৰা। এইটো এটা মাৰি থৈ দিছে। এইটো হেল্ল' কৰি দিয়া, হেল্ল' কৰি দিয়া, এইফালে চোৱা আকৌ, হেল্ল' বুলি কৈ দিয়া আকৌ। হেল্ল' ঠিক আছে, ই ভালকৈ বাচি মেলি লওক, মানে কাটি মেলি লওক। মই এইবোৰ আনি থৈ দিছোঁ দা-চা, তাৰপিছত দেখাই আছোঁ। এইখিনি হৈছে পাৰ মাংস, আৰু এইখিনি কাটি মেলি মই আগতীয়াকৈ ধুই থৈ আছে। আৰু ইয়াতে মই হালধি, নিমখ আৰু মিঠাতেল সানি থৈ দিছোঁ। বাচনটো দেখিছে কিমান ডাঙৰ, পাৰ মাংস অকণমান, একো নাই, হৈ যাব। আৰু এতিয়া মই এইটোত নহৰু, আদা, জলকীয়া, পিঁয়াজ, জিৰা, ধনিয়া চব একেলগতে পিচি ল'ম, আৰু জালুক মই পিচি লৈছোঁ, তাৰপিছত দেখাই আছোঁ। আৰু এইখিনি ভালদৰে কাটি মেলি ল'লোঁ। ইয়াতে এইটো পিঁয়াজ আছে, তাৰপিছতে নহৰু, আদা, জালুক, জলকীয়া, ডালচেনি, লং, তাৰপিছত ইলাচি, একেলগতে গোটেইখিনি পিচি ল'ম। আৰু এয়া এতিয়া কেৰাহী পাতি দিলোঁ, ব্লাৰ হৈ আছে। আচলতে এষাৰ কথা আছে নহয়, যেতিয়া পাৰ মাংস হয় তেতিয়া কয় পাৰৰ লগত কলডিল পিছে আছে, একদম কলগছৰ একদম মানে ওপৰত আছে। আৰু আনিবলৈতো এতিয়া নোৱাৰোঁ, এখেত যিহেতু নাই। একদম ধুনীয়া জাতিলাওৰ লগত বনাম। তেজপাত নাৰ্চাৰীৰ পৰা আনি লগাইছিলোঁ, যথেষ্ট ডাঙৰ হৈছে। বুঢ়া পাত এখিলা ছিঙি লওঁ, বুঢ়া পাতখিলা ক'ত আছে, এইখিলাকে ছিঙি লওঁ। বেছিয়ে চিং খাই থাকিলে। আপোনালোকক দেখাইছোঁ ৰ'ব, ক'ত কলডিল লাগি আছে মোৰ। এইখন আমাৰ পিছফালৰ বাৰী। ক'ত গ'ল এইটো, চক সেইটো ওপৰত দেখিছেনে কিমান ভীমকলৰ হয়। পাৰিব লাগিছিল কেতিয়াবাই, কিন্তু এখেতৰ টাইম নিমিলা নিচিনা হৈ যায়। মইতো পাৰিব নোৱাৰোঁৱেই, নেখাওঁ আৰু থাকক আৰু ইয়াতে, এখেত আহিলে খাব লাগিব। এইখন আমাৰ পিছফালৰ বাৰী। কেৰাহী গৰম হৈ গ'ল, এতিয়া ইয়াতে দি দিম তেল। তেল গৰম হৈ লওক। অকণমান এই মিক্সিত পিচি লোৱা মছলাখিনি, নহৰু, আদা এইবোৰ ইয়াত অকণমান সানি পেলাই ইয়াতে থৈ দিছোঁ। এইয়া তেল পূৰা গৰম হৈ আছে। এতিয়া ইয়াতে দিম, ৰ'ব, ট্ৰাইপডডাল আছে যদিও ট্ৰাইপডডাল ব্যৱহাৰ কৰা নাই। আৰু ইয়াত তেজপাত দি দিছোঁ। হৈ গ'ল। এতিয়া এইখিনি পিচি থোৱা, এইখিনি দি দিছোঁ। গেছটো কমাই ল'লে ভাল, গাত পৰিহি হ'লে। ৰ'বতে এইখিনি দি লওঁ, এইখিনি হৈ আছে। আৰু ইয়াতে এইখিনি, এই পানীখিনি দি দিম।
আৰু এতিয়া আলু আৰু লাওটো কাটি লওঁ আৰু এইখিনি এতিয়া ভাজি হৈ গৈছে দেখিছেনে চাইডৰ পৰা তেল ওলাই আহিছে এইবোৰ এতিয়া ইয়াতে মাংসখিনি দি দিম এইখিনি ভাজি আছোঁ এতিয়া আৰু এয়া লাও কাটি থৈ দিছোঁ এইখিনি হৈ আছে গেছটো একদম সিমত থৈ দিছোঁ এয়া আৰু এফালে ভাত আৰু ইয়াত আছে মোৰ বাচনখিনি ধুই লওঁ তাৰপিছত আহি আছোঁ এইখন ঢাকনখন দাঙি চালোঁ এইখিনি এতিয়া অলমষ্ট হৈয়ে গৈছে এইখিনি মানে সৰি হৈ যোৱা নাই মই কি বকিছোঁ মানে আলুখিনি মাংসখিনি সিজি গৈছে কাৰণ পাৰ মাংস একেবাৰে কোমলীয়া থাকে ন সৰু সৰু পাৰ পোৱালিহে আছিলে আৰু এয়া আলুখিনি আৰু আলুখিনি এতিয়া 40% সিজি আছে আৰু আছে বাকী সিজিবলৈ এতিয়া এইখিনিতে মই এই কোমোৰাখিনি দি দিম কোমোৰাখিনি দি লৈ তাৰপিছত লাহে লাহে সিজি থাকিব এতিয়া পিছে মাংসখিনি মই পাতি থৈ আহিলোঁ গেছত অলপ টাইম বহিছোঁ আৰু আজি আচলতে ভাত খাবলৈ মই ভণ্টিজনীক মাতিছোঁ কাষতে থাকে এই ডিগবৈ যে গৈছিলোঁ মোৰ প্ৰথম যেতিয়া মই ইউটিউব চেনেলটো খুলিছিলোঁ খোলাবৰ বহুত দিনেই হ'ল কিন্তু ভিডিঅ' যেতিয়া ভালকৈ দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ মানে ফিজিকেলি মই যেতিয়া মানে কথা কৈ ওলাইছিলোঁ তাৰ দুটা ভিডিঅ' পিছতে ডিগবৈলৈ প্ৰথম যাওঁতেই ভিডিঅ' কৰিছিলোঁ সেই ভণ্টিকে মাতিছোঁ অৱশ্যে ৰাতি তায়ে থাকে মোৰ লগত মানে কাষৰে হয় ন কাষৰে খুৰীৰ ছোৱালী হয় তাই আহি মেলি সেয়া থাকি দিয়ে তাৰপিছত তাকে অথনি মই কৈছোঁ নাই মাছ ল'বলৈ বুলি ৰৈছিলোঁ কিন্তু মাছ লোৱা নহ'ল ল'লোঁ সেয়া পাৰকে ল'লোঁ তাৰপিছত সেইকেইটা আৰু তাইকো ক'লোঁ তুমিও আহিবা বোলো একেলগতে খাম ভাতটো আকৌ তাই কৈছে আপোনাকহে বোলে আজি ভাত খাবলৈ মাতিম বুলি কৈছিলোঁ তাৰপিছত হ'ব দিয়া মোৰ খোৱাটো পিছত হ'ব তুমি প্ৰথমে মোৰ লগত আজি খাই লোৱা বোলো দুপৰীয়া ভাতটো তো সেই তাইলৈ মোলৈ বনাই আছোঁ অকলে আৰু দুবোৰ পুতলাবোৰ কালি ধুলোঁ চব এইবোৰ মেচিনত ৱাশ্বিং মেচিনত চব এইবোৰ ধুই দিলোঁ চাফা হৈ আছে এই গোটেইবোৰ ধুলোঁ মাত্ৰ সেই ডাঙৰটোহে ধুবলৈ আছে সেইটো ৰঙাটো সেইটো লাহে ধীৰে ধুম আৰু মোৰ সেই কাঁহৰ বাচনখিনি ধুবলৈ আছে সেইখিনি
গোটেই পৰ্দাবোৰ দেখিছেনে পৰ্দা চব মই ধুই মেলি থৈ দিছোঁ এইবোৰ চোফাৰৰ কভাৰবোৰ চব ধুই মেলি থৈ দিছোঁ মই এখেত আহি পাবহি মঙলবাৰে ৰাতিপুৱা তাৰপিছত সেয়া আকৌ লগাম আৰু মানে কি হয় এনেধৰণৰ এই পৰ্দাবোৰ যে এনেধৰণৰ সেই পাইপবোৰ থাকে যে মোৰ মানে লগাবলৈ বৰ দিগদাৰ পাওঁ খুলিবলৈও দিগদাৰ পাওঁ লগাবলৈও দিগদাৰ পাওঁ সেইকাৰণে এখেত যোৱাৰ আগে আগে মই ক'লোঁ আপুনি বোলো এই পৰ্দাখিনি গোটেইখিনি খুলি থৈ যাওক মই ধুই মেলি থৈ দিম আৰু আপুনি আহি মেলি আকৌ লগাই দিব আৰু দিগদাৰ লাগে চব ধুইয়ে থৈ দিছোঁ মাত্ৰ আমাৰ ৰুমৰখিনিহে মানে আমাৰ বেডৰুমৰ পৰ্দাবোৰ সেয়া বিহু বুলি আৰু আগতীয়াকৈ ধুলোঁ লগালোঁ আৰু পৰ্দাবোৰ নহ'লে ৰাতি শুই ভাল নালাগে ভয় লাগে কোনোবাই চাই আছে নেকি তেনেকুৱা লাগে সেইকাৰণে লগাই দিলোঁ আৰু এতিয়া সেয়াই আৰু কি ক'ম অকলে অকলে আছোঁ আপোনালোকৰ লগতে কথা পাতি আছোঁ ৰ'ব মই মাংসখিনি চাই আহোঁগৈ অৱশেষত সেয়া ৰৈ ৰৈ আহিছে আৰু বহুত মানে মোৰ ভোক লাগি আছিলে যোৱাকালিতো নাখালোৱে ন ভাত খোৱা নোখোৱা একে হৈ থাকিলে কাৰণ পৰহিয়ে এখেতৰ কাৰণে যে বনাইছিলোঁ সেয়াই মানে যোৱাকালি এইভাগে মানে হেৰি কৰি দিলোঁ আৰু পেটটো পুৰাই থ'লোঁ তাৰপিছত ৰাতি 1মান বজাত নেকি ন 1মান বজাত হেৰি মেগী বনাই খাইছোঁ তাত সেয়া অথনিটো ক'লোৱেই পাৰ আনিছিলোঁ পাৰ বনালোঁ তাইক মাতিছোঁ এতিয়া খাম মানে তাৰ পিছৰখিনি আৰু নহ'ল আৰু ফটোখন মই লগাই দিছোঁ এখন চাই লওক মানে এয়াই মাংসখিনি হৈ গ'ল এতিয়া তাই খাব কেনেকুৱা বনাইছে মানে কেনেকুৱা বনাইছোঁ ক'ব তাই চাব আপোনালোকে খাইছানে সানিছানে সানিছোঁ কেনেকুৱা হৈছে কোৱা টেষ্টি ইছ জিভাত লগা লগে লগে টেষ্ট ধৰি গৈছে নি ধুনীয়া হৈছে এয়া পাৰ মাংস হেৰি দিলোঁ যে জাতিলাও দিলোঁ মানে হেৰি আছিলে কি বোলে কলডিল আছিলে কলডিল পাৰিবলৈ মানুহ নাই যে সেইকাৰণে জাতিলাওকে দি দিলোঁ এয়া একো দাইল চাইল একো বনোৱা নাই আকৌ ভাল লাগে